Hello everyone, মই সীমা গগৈ। সেইবাবে একদম বহুত খং উঠি আছিলে। গৈ পেলাই পালোগৈ দুইজনী। ওচৰলৈ যাবলৈ ভয়ো লাগিছে। তেনেকৈ মানুহবিলাকে সকলোৱে এনেকৈ কৈ আছে ওচৰৰ পৰা কৰিবলৈ কৈছে, হ'লেও ভয় লাগিছে আৰু সৰুৰ পৰা এনেকৈ ইমান ওচৰত গৈও পোৱা নাই। সন্মুখৰ পৰা আৰু আঁতৰৰ পৰা যিহেতু ইমান ধুনীয়াকৈ সজাই দি থৈছে আজি গণেশ চতুৰ্থীৰ বাবে। আৰু মই কল খুৱাবলৈ লৈছোঁ আৰু ওচৰত গৈ পেলাই কৈছে যে এনেকৈ সুৰডালতে দিবলৈ, আৰু সুৰডালত দিবলৈ যিহেতু ভয় লাগিছে কৈছে এনেকৈ মুখতে দি দিবলৈ কৈছে। আৰু মুখতনো কেনেকৈ দিওঁ বাৰু, আৰু এনেকৈ দি দিলোঁ। মনটো বহুত ভাল লাগিলে আজি। এতিয়া চিম্পীয়ে খুৱাব। চিম্পীও ভয় লাগিছে আৰু তাইও ওচৰলৈ গৈ এনেকৈ খোৱালে। আমি এইফালে থকা গণেশ বাবাকে খোৱালোঁ আৰু সেই ইটো ছাইডৰ তেওঁ বেলেগ এজন মানুহে খুৱাই দিলে। আৰু যি লগত থাকে ভয় লাগিলে এইফালেদি ওচৰত গৈ খোৱাবলৈ, তেওঁ খুৱাই দিলে। আৰু আহিলোঁ, আহি পেলাই এনেকৈ গধূলি সন্ধিয়া সময়ত এনেকৈ চাকি এগছ জ্বলালোঁ গণেশ বাবাৰ হৈ। অকণমান বুনিয়া লাডু দিলোঁ, দি পেলাই এনেকেই অকণমান গণেশ বাবাক প্ৰাৰ্থনা কৰিলোঁ। আৰু ভাবিলোঁ টাউনতে বোলে বজাৰৰ মাজত গণেশ পূজা পাতিছে, তালৈ বুলি ওলালোঁ। তাতে গৈ গণেশ পূজাত সেৱা কৰিলোঁ আৰু ইমান ধুনীয়া লাগিছে। এনেকৈ সেৱা কৰিলোঁ। আৰু মানুহজনেও সেৱা কৰিলে। এতিয়া সেৱা কৰিলৈ ঘৰলৈ যাবলৈ ওলালোঁ আৰু বিশ্বকৰ্মা বিসৰ্জন দিবলৈ মানুহবিলাক ওলাইছে। বহুত ভিৰ হৈ আছিলে আৰু ইয়াতে 3 ঠাইত পাতিছে গণেশ পূজা।